আপোনালোকে দেখিছেগে আজি গম পাইছে এই ৰেচিপিটো কি হ'ব পাৰে। এইটো ৰেচিপি মোক আগতে আমাৰ আইতাই বনাই খুৱাইছিলে, খুব সুন্দৰ এটা ৰেচিপি। এয়া দেখিবলৈ পাইছে কণ বিলাহী মই এনেকৈ ভাঙি লৈছোঁ বাতি এটাতে, আৰু ডিম দুটা ফেটি লৈছোঁ অলপমান। তাৰপাছতে এতিয়া কেৰাহীটো গৰম কৰি তাতে পিঁয়াজ অলপ দি দিছোঁ। পিঁয়াজখিনি অলপমান টাইম ভাজি লোৱাৰ পাছত মই আদা অলপ আৰু নহৰু অলপ তাতে কেঁচা জলকীয়া দুটা কাটি দি দিছোঁ। তাৰপাছতে এতিয়া পিঁয়াজখিনি অকণমান সিজাৰ পাছত মই কণ বিলাহীখিনি ঢালি দিছোঁ। আজি বনিব গৈ আছে কণ বিলাহী, সান্দহগুড়ি আৰু ডিমৰ এখন ভাজি, যোনখন মোৰ খুবেই প্ৰিয় হয়। এতিয়া অলপমান নিমখ আৰু হালধি দি দিছোঁ। তাৰপাছতে বিলাহীখিনি অলপমান সিজি যোৱাৰ পাছতে ফেটি থোৱা ডিমখিনি ঢালি দিম। দেখিবলৈ পাইছে বিলাহীখিনি সিজি গৈছে। তাৰপাছতে এতিয়া ডিমখিনি ঢালি দিম। আৰু ৰেচিপিটো আপোনালোকৰ কাৰ ভাল লাগিছে কমেণ্টত জনাব নিশ্চয়। আৰু মই ভাবোঁ সকলোৱে খাই আছে, যিসকলে খোৱা নাই এনেকৈ ডিম আৰু সান্দহগুড়ি আপোনালোকে খাই চাব পাৰি। সান্দহগুড়িখিনি দিয়াৰ পাছত বেছিটো ভাজিব নালাগে, এয়া হৈ গৈছে খাব পৰা। এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে জনাব নিশ্চয়, আৰু আকৌ লগ পাম অন্য এটা ভিডিঅ'ত।